হেল্ল' গাইজ, মই সুমিয়া পুনৰবাৰ আপোনালোকক মোৰ চেনেল সুমিছ আছামিজ কিটচেন অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। সদায় কোৱাৰ দিয়া যিও কওঁ ভিডিঅ'টো শেষলৈকে চাব, যদি ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজি এটা খুব ধুনীয়া ইজি ৰেচিপি লৈ আহিছোঁ। থাম্বনেইল লিখি গম পাইছে হয়, কলৰ কেক। কোনো ধৰণৰ গাখীৰ কণী ব্যৱহাৰ নকৰাকৈ আজি আমি কলৰ কেক বনাম। তেন্তে আমাক কেনেকৈ বনাওঁ কি কৰোঁ ভিডিঅ'টো চাই থাকক। এয়া মই কলখিনি লৈ ল'লোঁ, দেখিলেই আপোনালোকে। এতিয়া মই এটা মিক্সিত কলৰ লগতে এয়া চেনি নিজৰ আন্দাজমতে ল'লেই হ'ব, কোনো তেনেকুৱা নাই। অইন কেক বনোৱাৰ দৰে গোটেইখিনি ধুনীয়াকৈ মাৰি ল'ম। আচলতে কিছুমান লেৰেলি গ'লে আমি কল পেলাই দিওঁ, গতিকে পেলাই নিদিব। যদি আজিলৈকে এইটো খাই নাই পোৱা এবাৰ খাই চাব। এই ধুনীয়াকৈ আমাৰ পিচি হৈ গ'ল। এতিয়া মই ইয়াতে অকণমান ৰিফাইন, ধৰিব পাৰিছে কিমানটো দিছোঁ, চাহ খোৱা কাপৰ জোখৰ ল'লেই হ'ব আৰু অলপ অলপ। এয়া ভেনিলা এচেঞ্চ অকণমান দি দিছোঁ স্মেলটোৰ কাৰণে। ইয়াৰ কোনো ধৰণৰ দিবই লাগে বুলি কথা নাই, টেষ্ট ধুনীয়া আহিব নিদিলেও। সেইটো অপশ্যনেল হয়, আছে কাৰণে দি দিছোঁ। আপোনালোকে নাথাকিলে নিদিলেও একো কথা নাই। ধুনীয়াকৈ ভালদৰে গোটেইখিনি মিলাই দিম। ধুনীয়াকৈ মিলাব যাতে তেলখিনি একদম ধুনীয়াকৈ মিলি যায় কলখিনিৰ লগত। এতিয়া মই আটা লৈছোঁ, ময়দাও ল'ব পাৰে। মই সৰু ল'ৰা ছোৱালীৰ কাৰণে খুব হেল্ডি হয়, সেইটো কাৰণে আটা লৈছোঁ। এই আটা 1 কাপ লৈ লৈছোঁ। গোটেইখিনি একেবাৰতে দি দিয়া নাই, দুভাগ কৰি লৈছোঁ আৰু এইখিনি দিলোঁ। অকণ মিলাই লৈছোঁ। গোটেইখিনি একেবাৰতে দি দিলে অকণমান সানিব দিগদাৰ হয়। সেইখিনি অকণমান এনেদৰে মিলাই লৈ বাকী থকাখিনিও দি দিছোঁ। বৰ বেছি স্পীড নকৰিব, অকণমান লাহে লাহে কৰিব। মই অকণমান এতিয়া স্পীডটো বঢ়াই দিছোঁ কাৰণে স্পীড লাগিছে, কিন্তু মই লাহে লাহেই মিলাইছিলোঁ। এয়া কোকো পাউডাৰ লৈছোঁ। এইটো অপশ্যনেল হয়, নিদিলে নাই দৰকাৰো নাই নাথাকিলে, কিন্তু অকণমান চকলেট ফ্লেভাৰটো আহিবৰ কাৰণে মই কোকো পাউডাৰটো ইউজ কৰিছোঁ। তাৰ 2 চামুচ দি দিলোঁ। চাহ খোৱা চামুচৰ জোখে দিলেই হ'ব 2 চামুচ। বেকিং পাউডাৰ সেই একেখন চামুচেৰে 2 চামুচ দি দিছোঁ। এতিয়া ভালদৰে গোটেইখিনি মিলাম। এতিয়া আমাৰ অকণ বেটাৰটো ডাঠ হৈ আছে, এতিয়া আমি অকণকৈ পানী দি মিলাই যাম। দেখিছে আমি গাখীৰ ব্যৱহাৰ কৰা নাই, পানী গৰমো কৰি লোৱা নাই, নৰ্মেল ৱাটাৰ হ'লেই হ'ব। এয়া পানী অকণকৈ দি ভালদৰে মিলাই থাকিম। ধৰিব পাৰিব অন্য কেক যেনেকৈ বনোৱা হয় তেনেকৈ। অকণ ডাঠ হৈ আছে কাৰণে আৰু অকণ পানী দিছোঁ। একেবাৰতে সৰহকৈ পানী দি নিদিব, অকণকৈ দি থাকিব তেতিয়ালৈকে বেটাৰটো এনেকুৱা হৈ নাযায়। এতিয়া মই এনেকুৱা কেক টিন এটা লৈছোঁ, তাতে অকণমান ৰিফাইন দি গোটেই ধুনীয়াকৈ ৰিফাইনখিনি চাৰিওফালে ভালদৰে সানি দিয়ে। দেখিছেনে কেনেকৈ সানিছোঁ, এনেকৈ একদম চাৰিওফালে সানিছোঁ। এয়া মই অকণমান আটা লৈছোঁ, এনেকৈ টেপ টেপ কৰি চাৰিওফালে ধুনীয়াকৈ লগাই দিলোঁ। এয়া তেতিয়া আমাৰ কেকটো উলিয়াবলৈ অলপ সুবিধা হয়। এতিয়া বেটাৰখিনি ইয়াত ধুনীয়াকৈ দি দিম, আৰু যেতিয়া এনেকৈ সৰু সৰু বাবলছৰ নিচিনা ওলাই এনেকৈ টেপ টেপ কৰি দিব, কিন নাইকিয়া হৈ যাব। আৰু এইফালে মই এটা চচ লৈছোঁ, তাতে ষ্টেণ্ডডাল দি প্ৰায় 10 মিনিট সময় গৰম কৰি লৈছোঁ। আমাৰ ধুনীয়াকৈ গৰম হৈ গ'ল। এতিয়া কেকৰ টিনটো ইয়াত দি দিছোঁ আৰু 45 মিনিট এনেদৰে ধুনীয়াকৈ ঢাকন মাৰি থৈ দিম। এয়া চাওক আমাৰ কেক ৰেডি। কি ধুনীয়া হৈছে চাওকচোন, কিমান স্পঞ্জি হৈছে। এয়া চাওক সোমাই গৈছেগৈ আৰু খাবলৈ বিৰাট বেছি ভাল আৰু বহুত হেল্ডি হয়। এবাৰ খাই চাব। চাওক কি ধুনীয়া হয়, একদম ধুনীয়াকৈ সিজি গৈছে। বনাবলৈও যথেষ্ট সহজ, ইমান বেছি বস্তুও দৰকাৰ নাই। খাই চাব আৰু কেনেকুৱা পায় মোক জনাব নাপাহৰিব। আকৌ এবাৰ কৈছোঁ, যদি লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰা নাই কৰি দিব। থেংক ইউ।